39 নং ৰাষ্ট্ৰীয় ঘাইপথেদি আজি মোৰ নুমলীগড় অভিমুখী যাত্ৰা। আজি দেখাবলৈ গৈ আছো আপোনালোকক এখন নতুনকৈ অপেনিং কৰা ৰিজৰ্ট। ৰিজৰ্টখন আছে মৰঙী সাৰৰ গাঁৱৰ শংকৰ বিলৰ পাৰত। এইখন ৰিজৰ্টৰ পৰা দৈগুঙলৈ আছে 5 কিলোমিটাৰ আৰু মোৰ পাছফালে মানে বিপৰীত দিশে ৰঙাজানলৈ আছে 6 কিলোমিটাৰ। আহি পালোহি শংকৰ বিলৰ পাৰ আৰু মোৰ আঙুলিৰ পোনে পোনে থকা সেইখনে নতুন ৰিজৰ্টখন। আহক মোৰ পাছে পাছে আপোনালোকো আহক। এতিয়া ৰিজৰ্টখনৰ ফালে আগবাঢ়ো আহক। এনেকুৱা এটা ধুনীয়া পৰিৱেশৰ মাজত এনেকুৱা এখন ৰিজৰ্ট য'ত নাই কোনো ফিমেল মোৰ লগত। ময়ো দলংখনৰ ওপৰেদি পাৰ হৈ আহিলো লাহে মনৰ দুখত। মোৰ কথা শুনি যদি আপোনাৰ দুখ লাগিছে তেন্তে আপুনি মোৰ কমেণ্ট বক্সতেই সোধক। এইবোৰ এতিয়া বাদ দিয়ক, চাইনবোৰ্ড কেইখন পঢ়ি পেলাই কিন্তু চফা কৰি ৰখাটো আপোনাৰেই দায়িত্ব। বাঁহেৰে ধুনীয়াকৈ সাজি উলিয়া গেটখনৰ তলেৰে পাৰ হৈ আহিলে কাষে এনেকুৱাকৈ ফুলবিলাক দেখা পাব আৰু বটলেৰে বনোৱা গেটখনৰ তলতে এপাক ৰৈ মোৰ নিচিনাকৈ পৰিৱেশটো উপভোগ কৰিব। তম্বু তৰি থোৱা প্ৰতিটো কটেজত আপুনি ৰাতিটো কটাব পাৰিব। এইটো ফ্ৰেমত এখন চেলফি, কিন্তু অকলে শোভা নাপায়। কটেজ কেইটাতো কিন্তু লগৰীয়া লৈহে আহিব। নতুন কিবা এটা দেখাবলৈ পালে সকলোৱে আগফালৰ পৰাই দেখায় ন। ছোৱালীজনীকে চাবচোন, ফটো ভিডিঅ' সকলোৱে আগফালৰ পৰাহে কৰে। মই কিন্তু আজি সম্পূৰ্ণ ওলোটা, পাছফালৰ পৰাহে ভিডিঅ' বনাই আহিছো ৰিজৰ্টখনৰ। নাওবিলাক ইয়াত থাকিবই, এখন আপোনালোকে লৈ যাব পাৰিব। নাও লৈ বোকাৰ পদুম আনিবলৈ ইয়াত পদুমেই নাই। ইটো পাৰত আপুনি পদুমিক ৰাখি থৈ আহিব আৰু এইটো পাৰৰ পৰা আপুনি নাও লৈ আনিবলৈ যাব। মই পিছে নগলো, পৰিৱেশটো এনজয়হে কৰিলো। ফ্লেগ কেইখনে এনেকৈ আনি দিলে কিবা এটা ভাইবছ পোৱা যায়। সঁচাকৈ একেবাৰে অৰুণাচলী ভাইবছ। ৰিজৰ্টখন সম্পূৰ্ণ হোৱা নাই, কাম চলিয়ে আছে। খাদ্যৰ তালিকাখন চাই লওক, স্ক্ৰীনশ্বট মাৰি লওক। মোৰ সেমেকা মনটো ধুনীয়া ফুলবোৰে কিন্তু সতেজ কৰি তুলিলে আৰু লগে মই ওপৰলৈ উঠিলো। ভোজনালয়ত সোমাই একো নোখোৱাকৈ মই মোৰ কেৱল ভাগৰহে মাৰিলো। সকলো বাঁহেৰে নিৰ্মিত ঘৰবোৰ দেখি সঁচাকৈ মই আপ্লুত হলো। আহক আৰু এটা বস্তু দেখি মোৰ ভাল লাগিল, আপোনালোককো দেখুৱাও, আপোনালোকেও চাওক। ৰিজৰ্টখনৰ কাষে খেতি বাতিবোৰ দেখি মোৰ খুবেই ভাল লাগিল। আপুনি ইয়ালৈ আহিলে ইয়াতে কৰা শাক পাচলিবোৰ মানে অৰ্গেনিক খাবলৈ পাব। পৰিৱেশটো সঁচাকৈ বিনন্দীয়া। এনেকুৱা পৰিৱেশত প্ৰেয়সী লাগে। বাৰু সেইবোৰ বাদ দিয়ক, মালিকৰ লগত কথা পাতোচোন আহক। থাকিব পাৰে নেকি ইয়াত? থাকিব পাৰে। হয়। আৰু কিমানেই হ'ল খোলা এখন? জানুৱাৰী 2 তাৰিখৰ পৰা মানে খাদ্যৰ হেৰিটো আৰম্ভ হৈছে। এনে 1.5 মাহ মান হৈছে। হয়। এতিয়া 20%হে কাম হৈছে। একচুৱেলি বহুত কাম আছে। কাম কৰি থকা হৈছে। এইবিলাক বনাই আছে নহয় জানো? খোৱা থকা এইবোৰ খেতি ইয়াতে কৰি লৈছে। মানে পাচলিখিনি এইটো অৰ্গেনিক খেতি কৰা হৈছে। ইয়াৰ পৰাই পাচলি মানে খাদ্যত দিয়া হয়। আপোনাৰ ঘৰ ইয়াতে ঘৰ মৰঙী চাৰিআলি। আপোনাৰ নামটো? হেমন্ত শইকীয়া। যাওঁ দাদা, বাই। ঠিক আছে। চৰাইৰ মাতবোৰ শুনকচোন, ইয়াত সঁচাকে চৰাই বহুত আছে। মই একেবাৰে পিছ যেন ফিল কৰিলো। অহা বাটেৰেই মই উভতিলো। চাই বৈৰাজী চাহটো নহয়, একেবাৰে ফেচ টু ফেচ দেখা পাইছে। ৰ'ব গুচি নাযাব, মুখামুখি হোৱাৰ বাবেহে এনেকৈ বাই দিয়া হৈছে দেই। আপোনাৰ ফেমিলি, গাৰ্লফ্ৰেণ্ড, বয়ফ্ৰেণ্ড সকলো ইয়ালৈ আহিব। এইটো পাৰ্কিং প্লেচ। ইয়াত আইতা দুজনী বহি থাকিব। আপুনি গমেই নাপাব যে আইতা দুজনী পাৰ্কিং ল'বলৈ বহি আছে, কিন্তু মৰম পটিয়াই আপুনি 20-30 টকা দি থৈ আহিব।